ছাত্ৰ ছাত্ৰীসকল আজি আমি ত্বৰণ বা এক্সিলাৰেশ্যনৰ বিষয়ে আলোচনা কৰিম। এটা উদাহৰণ লৈ লওঁ। ধৰি লওঁ গাড়ী এখনে 80 কিলোমিটাৰ/আৱাৰ গতিৰে এডাল সৰল ৰেখাৰে এটা নিৰ্দিষ্ট দিশত গতি কৰি আছে। গাড়ীখনত বেগৰ পৰিৱৰ্তন হৈছেনে বাৰু? নাই হোৱা, কাৰণ গাড়ীখনৰ আৰম্ভণিৰ বেগ আৰু অন্তিম বেগ একেই আছে। আন এটা উদাহৰণ চাই লওঁ। ধৰি লওঁ গাড়ী এখন ৰৈ আছিল। ৰৈ থকাৰ পৰা 5 ছেকেণ্ড সময়ৰ পাছত গাড়ীখনৰ বেগ 10 কিলোমিটাৰ/আৱাৰ হ'ল। গতিকে এই ক্ষেত্ৰত বেগৰ পৰিৱৰ্তন হৈছেনে বাৰু? হৈছে, কাৰণ ৰৈ থাকোঁতে গাড়ীখনৰ বেগ আছিল 0 আৰু তাৰ পাছত গাড়ীখনৰ বেগ 10 কিলোমিটাৰ/আৱাৰলৈ সলনি হৈছে। অৰ্থাৎ 5 ছেকেণ্ড সময়ত প্ৰাৰম্ভিক বেগ 0ৰ পৰা অন্তিম বেগ 10 কিলোমিটাৰ/আৱাৰলৈ সলনি হৈছে। আমি আন এটা উদাহৰণ লওঁ। যদি গাড়ী এখনে A বিন্দুৰ পৰা B বিন্দু হৈ C বিন্দুলৈ এনেকৈ 80 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে গতি কৰে, তেন্তে গাড়ীখনৰ বেগ পৰিৱৰ্তন হৈছে নে নাই? এই ক্ষেত্ৰত গাড়ীখনৰ বেগ পৰিৱৰ্তন হৈছে, কাৰণ যদিও ইয়াৰ প্ৰাৰম্ভিক দ্ৰুতি আৰু অন্তিম দ্ৰুতি একে আছে 80 কিলোমিটাৰ/আৱাৰ, কিন্তু ইয়াত দিশৰ পৰিৱৰ্তন হৈছে। দিশৰ পৰিৱৰ্তন হ'লে বেগৰ পৰিৱৰ্তন হয়। উদাহৰণ কেইটাৰ পৰা আমি বুজিলো যে বস্তুৰ বেগৰ পৰিৱৰ্তন কেতিয়া কেতিয়া হয়। 1. দ্ৰুতি বা দিশ যদি পৰিৱৰ্তন নহয়, তেন্তে গতি পৰিৱৰ্তন নহয়। 2 নম্বৰতে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ যদি বেলেগ বেলেগ হয়, তেন্তে বেগৰ পৰিৱৰ্তন হয়। অৰ্থাৎ যদি দ্ৰুতিৰ পৰিৱৰ্তন হয় কিন্তু দিশ একেই থাকে, তেতিয়াও আমাৰ বেগৰ পৰিৱৰ্তন হ'ব। যদি দ্ৰুতি একেই থাকে কিন্তু দিশ সলনি হয়, তেতিয়াও আমাৰ বস্তুৰ বেগৰ পৰিৱৰ্তন হ'ব। আকৌ যদি দ্ৰুতি আৰু দিশ দুয়োটাই পৰিৱৰ্তন হয়, তেতিয়াও বস্তুৰ বেগৰ পৰিৱৰ্তন হ'ব। এই বস্তুৰ বেগৰ পৰিৱৰ্তনৰ হাৰ নিৰ্ণয় কৰা ভৌতিক ৰাশিটোকে ত্বৰণ বুলি কোৱা হয়। ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ। অৰ্থাৎ ত্বৰণ = বেগৰ পৰিৱৰ্তন / অতিবাহিত সময়। যদি t সময়ত u প্ৰাৰম্ভিক মানৰ পৰা v অন্তিম মানলৈ বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটে, তেন্তে ত্বৰণ A হ'ব A = v - u / t। ত্বৰণৰ SI একক হ'ল মিটাৰ/ছেকেণ্ড²। যদি বেগৰ দিশতে ত্বৰণ হয়, তেতিয়াহ'লে ত্বৰণৰ মান ধনাত্মক পোৱা যাব, আৰু বেগৰ বিপৰীত দিশত যদি ত্বৰণ হয়, তেতিয়াহ'লে ত্বৰণৰ মান ঋণাত্মক পোৱা যাব। এতিয়া আমি আলোচনা কৰিম সুষম ত্বৰণনো কি? সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ বেগ যদি সমান সময়ৰ অন্তৰালত সমান সমান বাঢ়ে বা কমে, তেন্তে বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বোলে। উদাহৰণস্বৰূপে A বিন্দুত ৰৈ থকা বস্তু এটাই যদি 1 ছেকেণ্ডৰ পাছত B বিন্দুত বেগ হৈ গৈ 2 মিটাৰ/ছেকেণ্ড, C বিন্দুত 2 ছেকেণ্ডৰ পাছত বেগ হৈ গৈ 4 মিটাৰ/ছেকেণ্ড আৰু D বিন্দুত 3 ছেকেণ্ডৰ পিছত বেগ হৈ গৈ 6 মিটাৰ/ছেকেণ্ড, তেন্তে আমি যদি তাক এখন তালিকা বনাওঁ, তেতিয়া আমি দেখিম যে A বিন্দুত বেগ 0, সময় 0, ত্বৰণো 0। B বিন্দুত বেগ হ'লগৈ 2 মিটাৰ/ছেকেণ্ড, সময় হ'লগৈ 1 ছেকেণ্ড আৰু ত্বৰণ হ'ল 2 মিটাৰ/ছেকেণ্ড²। C বিন্দুত বেগ হৈছেগৈ 4 মিটাৰ/ছেকেণ্ড, সময় 2 ছেকেণ্ড, গতিকে ত্বৰণ হ'ব 2 মিটাৰ/ছেকেণ্ড। আৰু D বিন্দুত বেগ হৈছে 6 মিটাৰ/ছেকেণ্ড, সময় হৈছে 3 ছেকেণ্ড আৰু ত্বৰণ হৈছে 2 মিটাৰ/ছেকেণ্ড²। অৰ্থাৎ আমি দেখিলোঁ যে গোটেই কেইটাৰ বিন্দুতে ত্বৰণৰ মানটো সমান হৈ আছে, 2, 2, 2। গতিকে এনেধৰণৰ ত্বৰণক আমি সুষম ত্বৰণ বুলি কওঁ।
এতিয়া আহোঁ বিষম ত্বৰণলৈ। যদি বস্তু এটাই সমান সময়ৰ অন্তৰালত বেলেগ বেলেগ পৰিমাণে দ্ৰুতিৰ বৃদ্ধি কৰে বা হ্ৰাস কৰে তেন্তে বস্তুটোৰ ত্বৰণক বিষম ত্বৰণ বোলে। উদাহৰণস্বৰূপে বস্তু এটাই এ বিন্দুত ৰৈ থকাৰ পৰা যদি যাত্ৰা আৰম্ভ কৰে, বি বিন্দুত 1 ছেকেণ্ডৰ পাছত তাৰ বেগ হৈ গৈ 2 মিটাৰ পাৰ ছেকেণ্ড, চি বিন্দুত 2 ছেকেণ্ডৰ পাছত তাৰ বেগ হৈ গৈ 5 মিটাৰ পাৰ ছেকেণ্ড আৰু ডি বিন্দুত 3 ছেকেণ্ডৰ পাছত তাৰ বেগ হৈ গৈ 8 মিটাৰ পাৰ ছেকেণ্ড। আমি যদি আগৰ দৰে বেগ, সময় আৰু ত্বৰণৰ এখন তালিকা প্ৰস্তুত কৰোঁ, এ বিন্দুত বেগ 0, সময় 0, ত্বৰণো 0। বি বিন্দুত বেগ হ'ব 2 মিটাৰ পাৰ ছেকেণ্ড, সময় হ'ব 1 ছেকেণ্ড, ত্বৰণ হ'ব 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। চি বিন্দুত বেগ হ'ব 5 মিটাৰ পাৰ ছেকেণ্ড, সময় হ'ব 2 ছেকেণ্ড, গতিকে ত্বৰণ হ'ব 2.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। ঠিক একেদৰে ডি বিন্দুত বেগ হ'ব 8 মিটাৰ পাৰ ছেকেণ্ড, সময় হ'ব 3 ছেকেণ্ড আৰু ত্বৰণ হ'ব 2.66 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। দেখা গ'ল যে প্ৰতিটো বিন্দুতে বস্তুটোৰ ত্বৰণৰ মান বেলেগ বেলেগ। বি বিন্দুত 2, চি বিন্দুত 2.5, ডি বিন্দুত 2.66 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। গতিকে এনেধৰণৰ ত্বৰণক আমি বিষম ত্বৰণ বুলি কওঁ। আমি এতিয়া এটা প্ৰশ্ন সমাধান কৰোঁ আহা। প্ৰশ্নটো হৈছে, বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। প্ৰথমতে আমি কি কৰিব লাগিব? সমাধান কৰোঁতে কি দিয়া আছে সেইখিনি আমি প্ৰথমতে লিখি ল'ব লাগিব। প্ৰথমতে কি দিয়া আছে? আমাৰ সময় দিয়া আছে কিমান? 5 ছেকেণ্ড। গতিকে সময় t = 5 ছেকেণ্ড। তাৰ পাছত আমাৰ দি আছে প্ৰাৰম্ভিক বেগ কিমান? 80 কিলোমিটাৰ পাৰ আৱাৰ। কাৰণ আমাক কি কৈছে? বাছখন 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পায়। তাৰ মানে কি? বাছখনৰ দ্ৰুতি প্ৰথমতে কিমান আছিলে? 80 কিলোমিটাৰ পাৰ আৱাৰ। সেইকাৰণে প্ৰাৰম্ভিক বেগ u = 80 কিলোমিটাৰ পাৰ আৱাৰ। আৰু পাছত কিমান হ'লগৈ? 60 কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ অন্তিম বেগ কিমান হৈছেগৈ? 60 কিলোমিটাৰ পাৰ আৱাৰ। প্ৰাৰম্ভিক বেগ u = 80 কিলোমিটাৰ পাৰ আৱাৰক আমি যদি মিটাৰ পাৰ ছেকেণ্ডলৈ নিওঁ, আমি পাম কিমান? 22.22 মিটাৰ পাৰ ছেকেণ্ড। আকৌ অন্তিম বেগ v = 60 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ ছেকেণ্ডলৈ নিলে আমি পাম 16.66 মিটাৰ পাৰ ছেকেণ্ড। গতিকে আমি জানো যে ত্বৰণ a = অন্তিম বেগ v মাইনাছ প্ৰাৰম্ভিক বেগ u ডিভাইডেড বাই সময় t। আমি অন্তিম বেগ v ৰ জেগাত 16.66 মিটাৰ পাৰ ছেকেণ্ড আৰু প্ৰাৰম্ভিক বেগ u ৰ জেগাত 22.22 মিটাৰ পাৰ ছেকেণ্ড আৰু সময় t জেগাত 5 ছেকেণ্ড বহাই দিলোঁ। 16.66 মাইনাছ 22.22 কৰিলে আমি পাম -5.56 আৰু মাইনাছ 5.56ক 5ৰে হৰণ কৰিলে পাম -1.112। এতেকে ত্বৰণ = -1.112 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আশা কৰোঁ সকলোৱে বুজি পাইছে। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।